কবিতাৰ শিৰোনাম ৰিংকুৰ দোকান, কথা ৰিপুণ মিছামৰীয়া, আবৃত্তিকাৰ বাস্তৱ প্ৰীতমৰা। পিতায়ে মানা কৰা শিখৰৰ কলিজাটো ফালি কোন বহি থাকে ৰিংকুৰ দোকানত, হুমুনিয়াহবোৰ লাল চাহ একাপত উৰুৱাই। জগজিতৰ গজল নুশুনা ৰিংকুক কোনে কবিতা শুনাই কৰে পাগল ৰ'দৰ দুপৰীয়া। 1 কিলোমিটাৰ চাইকেল মাৰি একাপ গাখীৰ দিয়া, চাহৰ নিচাত কোন ঢপলিয়াই ফুৰে দুলীয়া গাঁৱৰ সাৰ্থক মাষ্টৰক বিচাৰি। শিক্ষাৰ অনগ্ৰসৰতা বুকুত লৈ ফুৰিলেও গুণামহৰ অহংকাৰ বুকুত লৈ ফুৰা তথাকথিতসকলক মুঠেও চামিল নকৰোঁ মোৰ অনুভৱৰ সৈতে। ই জীৱন কিদৰে অভাৱত যাৰ চিৰিলা হোৱা নাই বুকুৰ চিলা পথাৰ, ই কি জীৱন হ'ল নিচাত যাৰ পাৰ নহ'ল এটা ৰাতি। ই জীৱন কিদৰে প্ৰেয়সী বিচাৰি যাৰ কলিজা নহ'ল শিল দুখৰ বৰষুণত, ই জীৱন কিদৰে যাৰ জীৱন দুটুকুৰা নহ'ল সংগ্ৰামত। বহুলোকে শেষ কৰিব খোজাৰ পিছতো শেষ হ'ব নোখোজাটোৱেই মই ৰিপুণ মিছামৰীয়া।